মানে মালটানা ট্রেন গাইজ মানে সো গাইজ মানে ছবিবিলাক আমি এইবাৰ খাই গেছি ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত মানে আজি এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ। আপোনালোকে নিশ্চয় গমেই হৈছে থাম্বনেল আৰু টাইটেল চাই আজি তাকে যাইছোঁ গাইজ। তেনেহ'লে আৰু এইবিলাক চব যাইছোঁ গাইজ আহক। চ' গাইজ মানে আৰু গুচি পাই গ'লো। এতিয়া মানে আৰু গুচিৰ পৰা এইটো চাইডে যাব লাগিব, মানে এইটো চাইডে গাইজ এইটো মানে হ'ল মোৰ হাতখলৰ চখ। মানে এইবিলাক আজি ইয়াত বাজাৰ চলি আছে, এইবিলাক চব এইবিলাক বাজাৰ এতিয়া যাইছোঁ চিধাই গাইছে হওক। আৰু এইটো আমাৰ এটা বুজিছে বাজাৰত যাইছোঁ গাইছে হওক। চ' গাইজ মানে এতিয়া আমি বগল ৰোডৰ চক পালোঁ। এইটো মানে বগল ৰোডৰ চক। এতিয়া যাইছোঁ চিধাই গাইছে হওক। তেনেহ'লে মাৰুতি সুজুকি মানে নেক্সা এইটো চ' গাইজ মানে এই নলবাৰীৰ মাজত হৈছোঁ। এই নলবাৰী পালোঁ মানে নলবাৰীৰ মাজমজিয়া এই মানে নলবাৰীৰ মাজমজিয়া পালোঁ। যাইছোঁ এতিয়া চিধাই গাইছে হওক। চ' গাইছে মানে ৰেল লাইন চ' গাইজ মানে হাৱে পাই গ'লো। হাৱে এতিয়া যাইছোঁ চিধাই। এখন হোটেল গ্রিন ডিম্পু দেখেছিল নাকি? তো গাছ মানে আমি যাইছোঁ মানে লোকেশনত যাইছোঁ আমি গাছ হওক। তো গাছ মানে এই তেল দিব পাই গ'লোঁ। তেলটো মানে ভৰাই ল'ব ইয়াত গাড়ীখনত অলপ মানে তেলটো ভৰাই লওঁ, তাৰপিছত কৈছোঁ আপোনালোকক তেনেহ'লে আহক। মানে গাইজ লটাৰী টিকেট বেছি আছে, কাৰোবাক যদি লাগে ইয়াত আহিব পাৰিব লটাৰী টিকেট। গাইজ মানে চাওকচোন অকল মানে সেউজীয়া এটা পৰিৱেশ এইবিলাক। গাইজ মানে আহি বাক্সা জিলা পাই গ'লোঁ। ইয়াত মানে অলপ কিবা অলপ বস্তু কিনিবলৈ গৈছে, মানে খাওক খোৱাৰ কাৰণে মানে অলপ কিবা কিনিবলৈ গৈছে। অলপ পিছত কৈছোঁ ৰ'ব আপোনালোকক। মানে এইবিলাক লৈ ল'লোঁ, এতিয়া যাই থাকোঁ আহক। বৰষুণ আই বৰষুণত লৈছে বৰ্তমান খাই তাতে দিমে খেতি মানে গাইছে ইয়াত এইবিলাক গাছ। মানে ইয়াত অনলি অন তামোল আৰু নাৰিকলৰে গছ বেছি ইয়াত। এইবিলাক চব তামোল আৰু নাৰিকলৰ গছ এইবিলাক গাছ। মানে মিঠাচি বজাৰ পাই গ'লোঁ। ইয়াৰ পৰা মানে অলপ এতিয়া যাইছোঁ।
তো গাইছ ইয়াৰ মানে ভিউটো মজা তো গাইছ এইবিলাক বান্দাৰ এইবিলাক চব এইবিলাক চব বান্দাৰ মানে গাইজ মানে এইবিলাক কিহৰ খেতি কৰিছে এইবিলাক কিহৰ বা কৰিছে অলপ খেতি নাজনো গাইজ চ' গাইজ মানে আহি দাৰাগাঁও গেট পাই গ'লো এইখন মানে দাৰাগাঁও গেট এতিয়া যাই আছোঁ গাইজ আহক এইবিলাক চব আহিছে মানে মোৰ লগত এইবিলাক আহি কেনে লাগছে ভাই মজা লাগছে এনেকুৱা প্লেচ আমি চ' গাছ মানে এই দাৰাগাঁও প্লেচ পাই গ'লোঁ এইখনে মানে আগৰ পিনে দাৰাগাঁও প্লেচ এইখন মানে আহক গাইছ অলপ আগৰ পিনে যা আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ গাইছ আহক তেনেহ'লে যাই দেখোঁ গাইছ মানে ভিউটোৰে মজা পুৰা গাইছ নিশ্চয় আপোনালোকে শুনাই পাইছে পানীৰ আৱাজটো এইবিলাক পানী মানে দি বৈ আছে এইবিলাক চব পানী বৈ আছে মানে এইবিলাক এতিয়া যাইছোঁ অলপ আপোনালোক আগৰ পিনে লৈ চাইছে হওক গাইছ চাওক আপোনালোকে থাৰ এইবিলাক মানে থাৰ বৈ আছে এইবিলাক চব যাইছোঁ আমি অলপ আগৰ পিনে গাইছে হওক চ' গাইছ পানী আৰু পানীৰ মাজত আমি গাইছ চাওক পানী গাইছ আৰু মানে ইহঁতে ফটো মাৰি আছে ইয়াত চব পানী ফটো মাৰি আছে তাৰপিছত কৈছোঁ ৰ'ব চ' গাইছ মানে চব এইবিলাক আমি যিবিলাক খাই আছোঁ চিংৰা এইবিলাক খাই লওঁ তাৰপিছত আপোনালোকক কৈছোঁ গাইছ খাই লওঁ ৰ'ব চ' গাইজ মানে এতিয়া অলপ আগৰ পিনে যাইছোঁ ইয়াৰ গাইজ হওক নামান চব মানে এইবিলাকো যাই আছে চব মাখা কথা মাৰ ৰেগেৰি বেক কেমেৰা কৰি চব আছে এইবিলাক মানে গোটাই অলপ আগৰ পিনে যাইছোঁ গাইছে হওক গাইজ মানে ইয়াৰ ৱাটাৰ ফলটো মজা লাগিছে এইটো মানে ৱাটাৰ ফল মজা লাগিছে মানে কি সুন্দৰ মানে চাওক আপোনালোকে মানে এইটো সুন্দৰ ভিউ ইয়াত মানে এতিয়া আমি ওপৰত উঠি আছোঁ ইয়াৰ পৰাই চাই যাওক এইবিলাক মানে চব মানুহে ফটো মাৰি আছে ইয়াত এইবিলাক ইমান তলৰ পৰাই উঠিছোঁ মানে ইয়াত অলপ ওপৰৰ পিনে যাইছোঁ গাইছ আৰু আহক গাইছ এনেকৈ নামি যাব লগা কৰিছে খাই দেখা চোর বাচ্চা ৰাস্তাটো দেখো আগে আগে পিছমকে এইটো দেখো গাইছ ৰাস্তাটো দেখো Ay, malay! Ay, Garcia! Ay!
গাইজ মানে এইটো এটা ৱাটাৰফল, এইটো এইবিলাক চব মানে ৱাটাৰফল, এইবিলাক ৱাটাৰফল মানে গাইজ এইবিলাক চব মানে পানী বৈ আছে, এইবিলাক চব পানী বৈ আছে। মানে ইয়াত অলপ পিছত হাতী ওলাইছে, এইবিলাক হাগি লৈ গৈছে হাতীয়ে। অলপ পিছত মানে আৰু ওলাব 5টা মানত। চ' গাইজ আহক তেনেহ'লে। চ' গাইজ মানে এতিয়া আমি ঘৰৰ পিনে যাইছোঁ, গাইজ তেনেহ'লে আহক। তাৰ আগতে 1 লাখ নাজৰাটো আপোনালোক দেখাই দিছোঁ, এইটো মানে বাই বাই দাৰাগাঁও আকৌ এম গাইজ তাৰ পৰা আহিছোঁ, ইমান দূৰৰ পৰা এয়া পাই গ'লো গাইজ। গাইজ এখন পাৰ্ক। চ' গাইজ মানে বৰমা পাই গ'লো, এই হ'ল বৰমা। আৰু এতিয়া যাই আছোঁ আৰু আগত গ'লে গাইজ আহক। চ' গাইজ মানে যোৱাতে ইয়াৰ ভিতৰে দেখিছিলোঁ, আহোঁতে এইবাৰ মানে অলপ বাইরে দিলো। তেনেহ'লে গাছ আহক গাড়ী খাবৰ কিনে। ত' গাছ মানে আকৌ হাৱে পাই গ'লো, হাৱে বেছিকৈ যাইছোঁ। হোটেল আলমদিনাত ইয়াত মানে কিবা খাবলৈ অলপ সোমাইছোঁ, গাইজ আহক। চ' গাইজ মানে আমাৰ খানা আহি গ'ল, খাই কেনে কৈছোঁ ৰ'ব গাইজ। চব বহি ল'লোঁ, এতিয়া খাই কেনে কৈছোঁ আপোনালোক। খাইছে খা মধু খা বুঢ়া। ত' গাইজ কিবা কৰি তৃপ্তিৰে এসাঁজ খাই ল'লোঁ, এতিয়া ঘৰৰ পিনে যাই থাকোঁ, গাইজ আহক। চ' গাইজ এই বৰপুৰা পাই গ'লো, এতিয়া যাইছোঁ আৰু গাইজ তেনেহ'লে আহক। ৰাস্তাত কুকুৰ। চ' গাইজ এইটো মানে হ'ল SP অফিচ আমাৰ নলবাৰী। চ' গাইজ মানে ইয়াত অলপ ৰখিব লগা হ'ল, মানে এখন ট্ৰেইন আহি আছে, এখন ট্ৰেইন মানে আহিছে, এইখন মানে মাল টানা ট্ৰেইন গাইজ। মানে বহুত দূৰৰ পৰা ইয়াত মাল আহিছে, বহুত দূৰত এইকেইটা বক্সকেইটাত লেখা আছে মানে এইবিলাক বহুত দূৰৰ পৰা মাল আহিছে। এখন ট্ৰেইন কম দীঘল নহয় গাইজ ট্ৰেইন।
এই নলবারে বড় মসজিদ পাই গেলো এইটো মানে আমার নলবারে বড় মসজিদ এইটো মানে বড় মসজিদ তেন্তে গাইজ আহক ডাইরেক্ট চ' গাইজ আহোঁতে আহোঁতে গুধু লৈ গ'ল তেনেহ'লে আহক গাইজ যাই থাকোঁ গাছ আহি আৰু গুচি পাই গ'লো আৰু গুচিটো অলপ মানে ৰখিছোঁ যাইছোঁ আৰু ৰ'দ গাইছ পাই গ'লো আর তেনেহ'লে গাইছে যে ভিডিঅ'টো এখনে চল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব তেন্তে জয় অসম।